Everyone, good morning. Welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো নিশ্চয় ভাল আৰু আজি হৈছে সানডে আৰু আজি মোৰ অফ আছে সো হেকাৰণে ৰাতিপুৱা সোনকালে শুই উঠি কাম সামবোৰ কৰি ললো আৰু মানুহজনকো ডিউটিলে পঠিয়ালো খুৱাই বুৱাই সানডে আমাৰ সানডে বন্ধ বা মানে সানডে যে বন্ধ হ'ব তেনেকুৱা কোনো কথা নাই আমাৰ উইকটোত কোনোবা এদিন অফ থাকে আৰু সো তেনেকৈ ডিউটি ৰোস্টাৰ আমাৰ একচুয়ালি বনোৱা থাকে সো হেয়াই আৰু এতিয়া আজি যেহেতু মোৰ ডে অফ আছে হেকাৰণে ভাবিছো আজি অলপ ব্লগ কৰিম বুলি গোটে দিনটো কি কৰো আৰু এটা ঠাইলে যোৱাৰ কথা আছে সো হেবিলাকো আপোনালোকক দেখুৱাই থাকিম বাকি বলক ভিডিওটো ষ্টাৰ্ট কৰো মই কেটামান বস্তু আপোনালোকক দেখাম বুলি যে কৈছিলো এইকেটা চাও বলক এয়া হৈছে ডেইজি ফুলি পোখা ওলাইছে তাৰ মানে ডেইজি গুটি ডেইজি ফুলৰ গুটি মোক ভাইটিয়ে দিছিলে কোবাৰ পৰা আনি দিছিলে যেহেতু মোৰ ভাইটি এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিতে পঢ়ি আছে এতিয়া সো হি আনি দিছিলে আৰু মোক কৈছিলে যে মাটি দিয়াৰ আগতে গুটিকেটা অলপ তিয়াই লবলে সো হে তেনেকৈ মই তিয়াই লৈছিলো আৰু মাটিখিনি মোক আমি মানে নকছাৰীয়ে ঘৰৰ পৰা আনিছো ইয়া বাৰী মাটি হয় তাতে গোবৰ সুবৰ মিক্স কৰা আছে হেয়াই আৰু তেনেকৈ মই মাটি দি দিছিলো এতিয়া পানী অলপ দি আছিল এতিয়া নতুনকে মানে পোখা মেলিছে এইকিটা অলপ ডাঙৰ হৈ যোৱাৰ পিছত বেলেগ টাবত মই ট্ৰান্সফাৰ কৰিম নেক্সট হৈছে এইকিটা ইয়াটো ওপৰত কিছুমান মানে মই ইনি সিটিয়াই দিছিলো এইবিলাক নাজানো আৰু হ'বনে নহয় সো হে প্ৰথমতে মানে যিখিনি সিটিয়াইছিলো এইখিনি মানে দেখিটো গম পাইছে গুটি এইখিনি হৈছে নাৰ্জি ফুলৰ হালধীয়া যিটো নাৰ্জি ফুল সো হে নাৰ্জি ফুলৰ গুটি হয় আমাৰ ঘৰত নাৰ্জি ফুল নকছাই ঘৰত হে নাৰ্জি ফুল আছে সো হে তাৰ পৰাই মানে হুকাই যোৱা গুটি কিছুমান আনি এনেকে মাটিত মানে দি দিছিলো টাবত হে আৰু এতিয়া উলাইছে সৰুকে এইখিনিও প্ৰথম যেহেতু গুটি সিটিয়াইছিলো হেকাৰণে এনেকে টাবত দি থৈছো পানী সানি দি আছিল এতিয়া পুলিয়ে নতুনকে পোখা উলাইছে আৰু ডাঙৰ হৈ যোৱাৰ পিছত একিটাও বেলেগ টাবত মই ট্ৰান্সফাৰ কৰি দিম দিয়া থাৰ্মোকল টুডে এইটো সাইডে মই মানে আমাৰ ৰুমলে তৰমুজ খাবলৈ আনিছিলো সো হে তৰমুজৰ মানে গুটি মই থৈ দিছিলো তাৰ পিছত মই ভাবিলো চাওচোন এই গুটি মানে গছ ওলাই নোলাই হে বুলি ভাবি তেনেকৈ কেবাটাও গুটি মই এনেকৈ গুটাই থোৱা গুটি মই ইয়াত থৈ দিছিলো তাৰ পিছত এইকিটা এতিয়া সৰুকে গজালি মেলিছে সব আৰু কেটামান আছে মই হেকিটাও দিম বাৰু তৰমুজৰ পুলিকিটা যদি ভালকে যদি ডাঙৰ হয় আৰু যদি ভাল হয় তেতিয়া হলে মই শিওৰ এইকিটা এইটো এটা উলাবলৈ লৈছে এইকিটা মই ঘৰলৈ লৈ যাম ঘৰত মানে ভালকে স্পেস পাব যেন তৰমুজ বগাই যায় আৰু বগাই যাবৰ কাৰণে ভালকে এটা স্পেস লাগিব আমাৰ ইয়াত যেহেতু আমি ফাৰ্স্ট ফ্লোৰত থাকো হেকাৰণে জেগা নাই হেকাৰণে আমি ঘৰলৈ লৈ যাম এই জোপা হৈছে কিবা লতা নিচিনা মাজতে পাতখিলা ফটা মানে ফুটা থকা নিচিনা হয় এই জোপা মই মৰিব দুলিয়াজনৰ পৰা মাৰ ঘৰৰ পৰা আনিছিলো পাতটো এনেকুৱা নিচিনা পাতটো হুকাই হৰি গল সব নামটো কি কয় নাজানো তাৰপিছত এই জোপা মই দুলিয়াজনৰ পৰা আনিছিলো মাৰ ঘৰৰ পৰা মৰি যোৱা নিচিনা হৈছিল অলপ ভাবিছিলো এই জোপা মৰিয়ে যাব চাগে কিন্তু এতিয়া লাহে দেখিছো ইফালে পোখা ওলাইছে সব আৰু এই জোপাটো দেখিছে বহুতে খাই ভাল পায় মই জানো মছন্দৈ কিন্তু মই একদম বেয়া পাওঁ মছন্দৈ এই জোপা আমাৰ মানুহজনে ৰুইছে তাৰপিছত এই সাইডত এইখিনি দেখিছেনে এইখিনি মই বিলাহী আমাৰ ৰুমলৈ খাবলৈ আনিছিলো এই বিলাহী গুটি মই এনেকৈ দি থৈ দিছো এটা কাৰ্বন মানে কাৰ্টনতে আৰু তেনেকৈ মই বিলাহী গুটি দি থৈছো এতিয়া ডাঙৰ হৈ গলে বেলেগ টাবত যদি ট্ৰান্সফাৰ কৰিব পাৰো চাম তাৰপিছত নেক্সট এইখিনি হৈছে আদা সব এইটো এটা উলাইছে নতুনকে এইটো উলালে অলৰেডি অলপ দীঘল হৈছে আৰু এইটো এই তিনটা মানে আদাও হে তেনেকৈ আমি যেটো খাবলৈ আনিছিলো তাত মানে দেখিছিলো গ্ৰীণ হৈ আছিল মানে সো হেকাৰণে মই কাটি আনি ইয়াতে এনেকৈ মই অলপ পুতি দিছিলো আদা পাত যেহেতু খাই ঔষধি গুণ আছে বুলি কয় সো হেকাৰণে মই এনেকৈ আদা পাতো ৰুই দিছিলো এটা কাম কৰিম এই গুটিকিটা মই মাটিতে দি দিম এই কাৰ্টুন কিটাতে কোনোবা এটাত মই দি দিম আৰু ইয়াতে জাতিলাও ঘৰৰ পৰা অনা আমাৰ ঘৰতে হোৱা জাতিলাওৰ গুটি আছে আৰু তৰমুজৰ গুটি আছে চাম হয় নে নহয় আৰু যদি হয় আপোনালোকৰ ভিডিঅ'ত নিশ্চয় দেখাম ওৱান্স এগেইন
মাজৰখিনি দেখুওৱা নহ'ল ভাত চাত বনোৱা কাম আছিলে আৰু মানুহজন আহিলে ভাত পানী দুইজনে খাই মেলি অলপ ৰেষ্ট লৈ মেলি এতিয়া ইভিনিং যিহেতু আমি এফালে ওলাই যাম বুলি কৈছিলোঁ চ' তালৈ যাওঁ আপোনালোককো দেখুৱাই থাকিম চাই ভাল পাব চব অলপ এইটো বাইকত গ'লে মানে বহুত বতাহ দিয়ে আৰু ধূলি চুলি আছে নতুন অভাৰব্ৰিজ যিহেতু নতুন অভাৰব্ৰিজখন আধা আধি কাম সম্পূৰ্ণ হ'ল কিন্তু তথাপিও বাকীখিনি কাম চলি আছে সেইকাৰণে আৰু ৰাস্তাটো বহুত যিহেতু ধূলি বতৰটো শুকান বতাহ মাৰি থাকে সেইকাৰণে চুলিখিনি অলপ বান্ধি ল'ব লাগিব চ' সেয়াই আৰু হেলমেট পিন্ধাটোতো সেইটো লাগিবই আৰু পিন্ধিবলৈ বলক তাত লগ পাই আছোঁ Nagaland सब जगह रे Valentine से खाली स्थिति डिस्ट्रिक्ट मन रियल से रियल बोला सो रियल की रियल है